কি কৰি আছ? আছো আৰু দে বাকী খবৰ খাতি? আছো আৰু যেনে তেনে ক'ৰপৰা আহিলি? এনেই এফালে ৰাস্তাই ৰাস্তাই ঘূৰি আছিলো, দেখা পালো তহঁতক ইয়াতে বহি থকা। তাকে বোলো যাওঁচোন, খবৰটো কওঁ, কিনো কৰি আছ। আজিকালি দেখোন তোক দেখাই নাপাওঁ। কথা এটা শুন, আজিকালি মই যেতিয়া বাইক চলাও মানুহে মোক দেখাই নাপায় বে। $150 কাটাই মানে নানামে তললে, পুৰা উৰি থাকো, মই উৰি থাকো। তই 150 মোৰতো 200 তলত কাটাই নানামে বুজিছ। আজিকালি 150 সৰু ল'ৰা ছোৱালীহে চলায়। অলপ বেছি হ'ল নেকি তোৰ? তোৰটোহে কম হ'ল। হ'ব দে। এই শুন, সেইদিনা যে মই নগাঁও গৈছিলো, এই চৰাইকেইটা মোৰ তলত দেখি পেলাইহে গম পাইছো মই যে উৰি আছো বুলি। সিহঁতে কথা কৈ আছ বাইক চলোৱা কথা। এই ইমান ফটা লেকচাৰ দি নাথাকিবি, ব'ল যাওঁগৈ। ইমান লেভেল তাৰ। সিহঁতে কেলা গমেই পোৱা নাই এই লেভেলৰ আগত সিহঁতে কথা ক'ব আহিছে। It's the motherfucking Eagle Double G. Snoop Dogg.